এভৰিৱান ৱেলকাম বেক টু আৱাৰ চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল, আমাৰো ভাল। আজি ভিডিঅ'টো বাহিৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ বিকজ আজি অফিচৰ পৰা বাহিৰে আহিছোঁ বেলেগ এটা ঠাইত। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, বাট অহা হোৱা নাছিলে। আৰু লকডাউন খোলাৰ পৰা যেনেকৈ চান্স পাওঁ তেনেকৈ আমি ওলাই আহি আছোঁ। শ্বৰ্ট ডিষ্টেঞ্চত দূৰত যাবতো পৰা নাই, আৰু যিখিনি পাৰোঁ সেইখিনি আমি দেখাই গৈ আছোঁ আপোনালোকে। আৰু আপোনালোকে হয়তো চাই এনজয় কৰিছে হয়তো, আৰু ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'ব, আৰু যিহেতু এটা বহুত বেলেগ ধৰণৰ জেগা, দিয়ক চাই থাকক। চাই থাকিলে গম পাই যাব আৰু চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আমি ওলাই আহিলোঁ মেইন ৰাস্তাটোলৈ। এতিয়া সোমাই গৈ আছোঁ আৰু আমি বিচাৰি আছোঁ এতিয়া পাৰ্কিং য'ত আমি স্কুটিখন থৈ কেনে অলপ দেখুৱাব পাৰিম ভিডিঅ'টোত। আৰু অলপ বজাৰ যেন চাগে। এতিয়া ডিকে স্কুটি পাৰ্ক কৰি আছে। পে পাৰ্কিঙত স্কুটি পাৰ্ক কৰিলোঁ আৰু এতিয়া গৈ আছোঁ আমি। এইটো হৈছে ৰাস্তা, এইফালে যাম। ত' ব'লা গৈ থাকোঁ নে কি কোৱা? আমি আহিছোঁ ভুৱনেশ্বৰ মাৰ্কেট বিল্ডিং বুলি কোৱা হয়, আৰু ভুৱনেশ্বৰ চিপেষ্ট মাৰ্কেট। আমাৰ যেনেকৈ ফেঞ্চি বজাৰ গ'লে আমি চব পাওঁ, ঠিক এই ঠাইটো ঠিক তেনেকুৱাই। আমি বহুত কিবা কিবি পাম ইয়াতে, কিনো নিকিনো পিছৰ কথা, কিন্তু আগতে ভিডিঅ'টো কৰি গৈ থাকোঁ। আমি ঘূৰি আছোঁ এতিয়া ইয়াৰে মাৰ্কেটখনত। বহুত ধৰণৰ বস্তু, চব বস্তু পোৱা যায়। চব বস্তু পোৱা যায় বুলি ক'লেও ভুল নহয়, চব বস্তু পায় ইয়াতে। ভেৰাইটিজ যি লাগে আপোনাক, আৰু যিমান টকাৰ পৰা লাগে সিমান টকাৰ ভিতৰত আপুনি পাই যাব মানে। চ' আপোনালোকক দেখাওঁ। আপোনাৰ ভাবিছে চাগে দুৰ্গা পূজা চাব অহা যেন। একদম মোৰতো দুৰ্গা পূজা লাগিছে ইয়াতে, কিন্তু সকলো মানুহে মাস্ক পিন্ধি আছে। আৰু অলমষ্ট ভুৱনেশ্বৰৰ 99% মানুহৰ ভেকচিনেটেড হৈ গৈছে। এয়া চাওক, কোৱা কেনেকুৱা লাগিছে দেখি আহি? মোৰ ভাল লাগিছে, কাৰণ বহুত দিনৰ পিছত আহিলোঁ ইয়াতে। একচুৱেলি ভাল এইকাৰণে লাগে কাৰণ ইয়াত ভেৰাইটিজ ধৰণৰ বস্তু চাবলৈ পোৱা যায়। কিনিম বুলি ভাবিলেও মানে কিনিব পৰা যায়। চ' আৰু সৰু সুৰা বস্তু কিনিবলৈ ভাল ইয়াতে বহুত। যিকোনো সৰু সুৰা বস্তু ল'বলৈ বহুত ভাল। মোৰ কি ভাল লাগে জানেনে? ফেষ্টিভেল লাগে, একেবাৰে ফেষ্টিভেল যেন লগা হৈছে মানে। চব মানুহবিলাক যেনেকৈ ওলাই আহিছে ন, তেতিয়া পূজাৰ বজাৰ কৰিব ওলাই অহা যেন লাগিছে। পূজাটো আহি আছে, অলপ সময় আছে, সেই মানুহবিলাকে ইয়াতে বজাৰ চব কৰিব আহে। আৰু আমাৰ আহি ভাল লাগিছে ন দীপ্তি? ভাল লাগিছে। দীপ্তি বহুত টায়াৰ্ড যেন লাগি আছে। অফিচৰ পৰা ডাইৰেক্ট আহিছোঁ, চ' মোৰ অলপ ভাগৰ লাগি আছে। ঠিকে আছে, ওলাই আহিছোঁ কাৰণে বেছি ভাল লাগিছে। এইবিলাকতো বহুত ধৰণৰ দোকান আছে। তাৰ উপৰি এইখন চাওক, এই গছজোপাৰ তলতে এই মানুহটো ইমান ধুনীয়াকৈ দোকানখন, মানে তাৰ দোকানখন সি দিছে। এই চাগে বাঁহৰ হয়, তেনেকৈ সি বহি কেনে ইয়াৰ ওপৰতে সি দোকান এখন দিছে। আৰু ইয়াতে বেলেগ ধৰণৰ মল আছে। যিকোনো এই কালা মন্দিৰখন ইয়াৰে ওৱান অফ দ্য ফেমাছ দোকান হয়। ইয়াৰে চিল্ক মেইনলি পোৱা যায়। ইয়াৰে যিটো সম্বলপুৰী চিল্ক বুলি কোৱা হয়, সেইটো ইয়াতে মেক্সিমাম ইয়াতে পোৱা যায়, বহুত ভাল কোৱালিটি। আমাৰ যেনেকৈ পাটৰ সাজপাত থাকে, তেনেকৈ ইয়াতে কালা মন্দিৰ বুলি ক'লেও তাত ইয়াৰ লোকেল চিল্কটো পোৱা যায়, মানে যিটো সম্বলপুৰী চিল্ক বুলি কয়। তাৰ উপৰি ইয়াতে বহুত ধৰণৰ শ্ব'ৰুম আছে। শ্ব'ৰুম মানে লাইক ষ্ট'ৰবিলাক আছে, বিশালৰ পৰা আদি কৰি এম বজাৰ, উষা চব আছে ইয়াতে। আৰু ইয়াৰ ফুটপাথতো এনেকৈ বহি আছে মানুহবোৰে দোকান দি কেনে। এতিয়া যিহেতু মাস্কৰ ছিজন, ভেৰাইটিজ ধৰণৰ মাস্ক ইয়াতে পোৱা যায়। যিকোনো ৰেঞ্জত পাব, নট অনলি ব্ৰেণ্ডেড বাট এনেকৈও পোৱা যায়। চ' আমি আগলৈকে দেখাই লৈ গৈ থাকোঁ। এফালে শ্ব'ৰুমবিলাক আছে আৰু এফালে পদপথৰ দোকানবিলাকো আছে। যাৰ শ্ব'ৰুমত যোনে নাযায় তেওঁলোকে যাতে ইয়াৰ পৰা ঘূৰি যাব নালাগে খালী হাতে, কিবা নে কিবা এটা কিনা হয়। আৰু চাফ চিকুণ কিমান মেইনটেইন কৰি থাকে ইয়াতে, সেইটো খুব ভাল লাগে ভুৱনেশ্বৰত। লেতেৰা হ'বই নিদিয়ে। এই চাওক বাইদেউগৰাকী কেনেকৈ চাফ চিকুণ কৰি আছে, লগে ডাষ্টবিন নিব আহি আছে। সেইটো খুব ভাল লাগে ইয়াতে, খুব মেইনটেইন কৰে তেওঁলোকে, বহুত ধুনীয়াকৈ ৰাখে। চব বিভিন্ন ধৰণৰ বস্তু পোৱা যায়, খাৰু পোৱা যায়। আৰু চব সৰু বাচ্ছাবিলাকো আহি খুব ভাল পায় এইটো ঠাইত। মানে বাচ্ছাবিলাকৰ খেলনা উপৰিও বহুতখিনি পোৱা যায় ন। চব শাড়ীবিলাকৰ দোকান। দিদি শাড়ী লাগিব নেকি? নালাগে।
অহাৰ কাৰণে বহুত ধুনীয়া সুবিধা কৰি দিছে কিমানো দেখাই ভাগৰ লাগি গ'ল সেইকাৰণে অলপ ৰেষ্ট লৈছোঁ এয়া আমাৰ পিছফালে এডাল গছ আছে সৰু তাৰে আমি গছৰ তলত জিৰণি লৈছোঁ জানেনে গাঁৱত যেনেকৈ থাকে ন খুব ভাল লাগে যে গছৰ ইয়াত যে দিয়ে যে বেঞ্চখন পাৰি দিয়ে যে ন বাঁহৰ ইয়াত খুব ভাল লাগে বহি পোৱা নাই কেতিয়াও ইয়াত দীপ্তিয়ে বহিলে চাওক মানুহবিলাকে কেনেকৈ ইয়াতে কোনোবাই ৱেইট জুখি কিনে হ'লেও এনেকৈ কৰি আছে তেওঁলোকে নিজৰ উপাৰ্জন কৰি আছে মানুহক নোখোজাকৈ যেনেকৈ পাৰে তেওঁলোকে চেষ্টা কৰি গৈ আছে নিজৰ মন পচন্দৰ এখন দেখোন কিবা দেখা পাই দেখোন তাই সোমাই গ'ল কিবা চাই আছে কি হয় দীপ্তি এইবিলাক আচ্ছা ঘৰত পিন্ধাৰ কাৰণে আইচি যিহেতু কিবা এটা ল'বই দেখিছোঁ নহয় জানো ছোৱালী মানুহ হয় আৰু তাতে চাই আছে ত' 150 200 150 নেকি দীপ্তি এইবিলাক 150 লিখা আছেচোন দাদাজনক সুধি দিয়া আকৌ তুমি भैया इसे कितना है भैया 150 रुपये ये 150 टका कैसे देखे दे दीप्तिये মোৰ হাতৰ কেমেৰাটো সোমাই কিনে আৰু এখন দোকানত গ'ল আচ্ছা ইয়াৰিং চাব তেখেতে সব ফিক্স ৰেট 30 रुपीस दीप्ति পছন্দ কৰা আকৌ তুমি অধিক মাছৰ বগলী কণা হৈছা ন তুমি দীপ্তি কি হ'ল আহি কিনে মই ৰচিন কুমাৰ ডাঙৰীয়াৰ ওচৰত আহি পাইছোঁ তেওঁ ইয়াতে চব আজি দেখা নাপায় কিন্তু তেখেতে যে অকলে এইখিনি বস্তু অলপ লৈ কিনে কিবা কিবি বস্তু লৈছে দীপ্তি দেখাই দিয়া কেমেৰাটো তেওঁ লৈ আছে তেওঁ যে মানুহক নোখোজাকৈ যে তেখেতে এইটো কৰি আছে সেইটো খুব ভাল লাগিছে আমাৰ তো নোখোজাকৈ তেখেতে যিখিনি বস্তু পায় সীমিত বস্তুখিনি লৈ কিনে পদৰ কথা বিক্ৰী কৰি আছে তো আমি কিবা কিনিব চেষ্টা কৰোঁ এই कितना दाम है हाँ ठीक है ये कुछ ले लिया इसको पिन कितना दाम है आपका पिन छोटा वाला पिन छोटा 5 ठीक है 2 पीस ले लिया ठीक है दीप्ति और किलो का हो जाबा 2 पीस बेचते हुआ 2 पीस का बेचते हुआ 30 रुपये ना অলপ পিছত যিহেতু লকডাউন আৰম্ভ হৈ যাব আৰু সেইকাৰণে আমি ভাবিলোঁ লাহে লাহে ওলাই গৈ থাকোঁ এই মাৰ্কেট বিল্ডিঙৰ ভিতৰৰ পৰা সেইকাৰণে লাহে লাহে এতিয়া মাৰ্কেট বিল্ডিঙৰ ভিতৰৰ পৰা আমি ওলাই আহি আছোঁ এতিয়া ৰাস্তালৈকে এই চব 5 টকাৰ চাহ বিক্ৰী কৰি গৈ আছে দাদাজনে ভাল লাগে সেইকাৰণে আহি কিনে আপুনি 5 টকা 10 টকাত কিবা যে খাব মন যায় আমি অলপমান এভইড কৰিব ট্ৰাই কৰি আছোঁ এইয়া দীপ্তি এটা খাৰুৰ দোকান গৈছে দেখোন গোটেই দোকানখনে খাৰুৱে খাৰু গোটেই খাৰু তাই লয় নে লয় এইটোহে মোৰ ডাউট এতিয়া তাইৰ পচন্দই নহয় আমি এতিয়া ইয়াৰ পৰা ওলাই গৈ থাকোঁ আৰু কাৰণ এতিয়া লকডাউন ষ্টাৰ্ট হ'ব আৰু ইয়াতে চ' আমি এতিয়া লাহে লাহে ওলাই গৈ থাকোঁ ইয়াৰ পৰা এয়া ফাইনেলি আমি ঘৰ আহি পালোঁ আৰু ঘৰ অহাখিনি আপোনালোকক এণ্ডিং তাৰ পৰা নকৰিলোঁ কাৰণ বহুত দৌৰা হৈছিলে যিটো 8টা বজাৰ পৰা লকডাউন হয় আৰু আমি তেতিয়া 7:30 বাজিছিলে অলৰেডি মাৰ্কেট বিল্ডিঙত থাকোঁতে আহি পালোঁ আৰু এনিৱেজ আৰু বেছি লম্বা নকৰোঁ ভিডিঅ'টো আৰু যদি মাৰ্কেট বিল্ডিঙৰ আজি ভিডিঅ'টো যদি চাই যদি ভাল পালে তো আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব